স্বাগতম জনাইছো প্ৰাইডিছ আসামৰ অন্য এটা ভিডিঅ'লৈ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ পাছত এবাৰ কইনাৰ সাজত দেখা গ'ল জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াক প্ৰতিভাৱান কণ্ঠশিল্পী বাস্তৱনাথৰ ঘনুচা 2020 এলবামটিৰ আমদালি শীৰ্ষক গীতটিৰ দৃশ্যগ্ৰহণৰ সময়ত এইদৰে কইনাৰ সাজত দেখা গৈছিল জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াক গীতটিত বৰষাৰাণী বিষয়াৰ লগতে অভিনয় কৰিছে কণ্ঠশিল্পী বাস্তৱনাথে আমদালি শীৰ্ষক গীতটিত কণ্ঠ নিগৰাইছে বাস্তৱনাথ আৰু অন্বেষাই গীতৰ কথা বাস্তৱনাথৰ গীতটি সংগীতেৰে সজাইছে দুলুমণি শইকীয়া আৰু ভদ্ৰকান্ত দাসে গানটোত মিক্স মাষ্টাৰিং কৰিছে দিগন্ত বৰদলৈয়ে গানটো কোৰিওগ্ৰাফ কৰিছে শচীন বৰুৱাই আমদালি শীৰ্ষক গীতটিৰ শ্বুটিঙৰ সৰু এটা দৃশ্য আপোনালোকলৈ আগবঢ়াইছো গীতটি ক'ত কেতিয়া ৰিলিজ দিয়া হ'ব সেই সম্পৰ্কে এতিয়ালৈকে নিশ্চিত হোৱা নাই এই সম্পৰ্কে কিবা আপডেট পালে আমি আপোনালোকক নিশ্চয় অৱগত কৰাম ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব